বন্ধুসকল, মই ডিম্পলে দুছে অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। ময়ো বৰ্তমান ভালেই আছোঁ। আৰু এতিয়া ৰাতিপুৱা 10টা বাজিছে। মই যাবলৈ ওলাইছোঁ বজাৰলৈ। সৰু সুৰা বস্তু কেইটামান আছে, সেইকেইটা লৈ আনোগৈ। আৰু এতিয়া নগ'লে মানে পিছবেলালৈ ৰ'দটো বেছি হৈ যায়, তাতে গৰমো বহুত, যাবলৈও এলাহ লাগেগৈ। আৰু সৰু সুৰা বজাৰ কেইটামান আছে, সেইকেইটা কৰি আনোগৈ বুলি ভাবিছোঁ। এতিয়ালৈকে ভাত পানী খোৱা নাই। বজাৰৰ পৰা আহি গা পা ধুই একেবাৰে ভাত পানী খাম। তাৰপাছত আৰু এফালে যাবলগীয়া আছে। আপোনালোককো সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক। এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া স্কুটিখন উলিয়াই লৈছোঁ। আৰু আকাশখন চাওকচোন কিমান ধুনীয়া হৈ আছে আজি। এয়া পদূলিত আছোঁ আৰু এতিয়া এয়া মাস্কখন লগাই লৈছোঁ, যিহেতু মাস্কখন মেইন আজিকালি। আৰু এয়া আমাৰ সৰুপথাৰৰ বজাৰখন অলপ দেখুৱাই দিছোঁ আপোনালোককো। মই বজাৰৰ পৰা আহিলোঁ, আহি পিনি ভাত পানী খালোঁ কৰিলোঁ। তাৰপাছত এতিয়া আকৌ যাবলৈ ওলাইছোঁ। আপোনালোকক কৈছিলোঁ এঠাইলৈ যাম বুলি, আৰু তালৈকে এতিয়া যাবলৈ ওলাইছোঁ। স্কুটি বাহিৰতে ৰাখিলোঁ। এতিয়া সেই বস্তুকেইটা আছে ভৰাই লওঁ। আপোনালোকক তাত গৈ পিনি দেখাই আছোঁ। আৰু জেগাটো আপোনালোকে আগতে দেখিছেই, এতিয়া গৈ লওঁ। তাৰ আগতে আকাশখন এবাৰ চাই লওক। এয়া পূৰা নীলা নীলা হয়। এনেকুৱা আকাশ কাৰ কাৰ প্ৰিয় ক'বচোন? মোৰ কিন্তু বহুত প্ৰিয়। এতিয়া গৈ লওঁ, আপোনালোকে ভিডিঅ'টো চাই। ৰুণালী মাহীয়ে কি দিলে? মাহীয়ে চকলেট দিলে। মাহী চকলেট খাব পৰা নাই হোৱা বুলি। আমাৰ এইজনী ফেশ্বন দেখিছে আপোনাৰ, এইবোৰ চশমা। হাই কৈ দে আকৌ, ভালকে কৈ দে, ভালকে ক। হাইটো তেনেকে কয় নি? তোমালোকৰ ভালনে বুলি কোৱা। আজি ইয়াৰ বাৰ্থডে, সেইকাৰণে মই আহিছোঁ। হেপী বাৰ্থডে মন। মাহীয়ে কি দিলে দেখুৱাই দিয়া। কি দিলে? এখন কি হয়? ভাল লাগিছে নে তোমাৰ? গাড়ী পাই গলা। আৰু বা আৰু মোৰ এটা ডাঙৰ দায়িত্ব পৰি গ'ল। এজনী বা কেক আনিবলৈ যাওঁ এবাৰ। চল মাস্ক মেইন। আজি আমাৰ স্কুটিখনৰ বহুত দেৰিলৈকে ষ্টাৰ্টে উঠা নাছিল। আৰু এতিয়া অকণমান ভিডিঅ' কৰিলোঁ। বায়ে বোলে থৈ দে, এতিয়া ভিডিঅ' কৰি নাথাক, থৈ দিলোঁ। আৰু এইয়া কেক কাটিবলৈ লৈছোঁ। Happy birthday to you. Happy birthday to you. Happy birthday dear Poyan Pasi. Happy birthday to you.
বাহঁতৰ ঘৰৰ পৰা এতিয়া সন্ধিয়া 6:10 হোৱাই নাই মাহঁতো তালৈ গ'ল দাদাহঁতো তালৈ গ'ল এতিয়া মই ঘৰত অকলে আছোঁ মাহঁত আহিব এতিয়া বেছি সময় নকৰে আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নহ'ল আপোনালোকে যদি চাই ভাল পালে তেন্তে লাইক কৰি দিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু যদিহে মোৰ চেনেলটোলৈ কোনোবা নতুনকৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যনসমূহ অল কৰি দিব যাতে মোৰ সকলো ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকে বাই বাই